এভৰিৱান ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। আজি দুপৰীয়া এখন আঞ্জা বনাম, মানে বিলাহী টক বনাম। চিলভাৰ মাছেৰে বিলাহী টক খিচমিচ দি ধুনীয়াকৈ বনাম। কেনেকৈনো বনাম আপোনালোকে চাই থাকিব শেষলৈ। এতিয়া মই বনোৱা আৰম্ভ কৰিম। এয়া চাওক, বিলাহী টক মাছেদি বনাম আজি। এইখিনি মাছ লৈছোঁ, চিলভাৰ মাছ, ধুনীয়াকৈ ভাজি ৰাখিছোঁ। নহৰু লৈছোঁ, জলকীয়া লৈছোঁ আৰু পিঁয়াজ এটা কাটি লৈছোঁ। বিলাহী 4টা লৈছোঁ। এইখিনি বিলাহী অলপমান সৰুকৈ কাটি মিক্সিত ধুনীয়াকৈ পেষ্ট বনাই ল'ম। একেলগে নহৰু জলকীয়াখিনিও দিম। আজি টক বনাই দেখুৱাম মাছেদি ধুনীয়াকৈ। বিলাহীখিনি কাটি লওঁ প্ৰথমতে। এতিয়া মিক্সিত ধুনীয়াকৈ পেষ্ট বনাই ল'ম। খিনি লৈ ল'ম একেলগে। জলকীয়া এয়া দিম 4টা আৰু নহৰু দিছোঁ একেলগে। ধুনীয়াকৈ পেষ্টখিনি বনাই ল'ম। অলপমান পানী দি দিম। এতিয়া মিক্সিত দি দিম। এয়া চাওক, মিক্সিত ধুনীয়াকৈ বিলাহীখিনি, জলকীয়া, নহৰুখিনি পেষ্টটো ধুনীয়াকৈ বনাই ল'লোঁ। এয়া চাওক, এতিয়া ইয়াৰ লগত খিচমিচ কেইটামান দি ল'ম। এয়া চাওক, খিচমিচ দি দিছোঁ। এতিয়া আৰু এবাৰ মিক্সিত দি ল'ম। খিচমিচ কেইটা ধুনীয়াকৈ গুড়া হৈ যাব। এয়া চাওক, ধুনীয়াকৈ খিচমিচ কেইটাও ধুনীয়াকৈ এয়া পেষ্ট বনাই ল'লোঁ। এয়া চাওক, এতিয়া বাচন এটাত লৈ ল'ম। এতিয়া বিলাহী টকখিনি বনাম, আপোনালোকে চাই থাকিব। এয়া কেৰাহী গৰম হৈছে, ৰিফাইনখিনি দি দিম। এয়া চাওক, ৰিফাইন দি দিছোঁ। অলপমান পাঁচফোৰণ দি ল'ম। একেলগে পিঁয়াজখিনিও দি দিছোঁ। এতিয়া পিঁয়াজখিনি আৰু পাঁচফোৰণখিনি একেলগে অলপমান ভাজি ল'ম। পিঁয়াজখিনি ভালকৈ ভাজি ল'লোঁ। ৰংগুড়াখিনি দি দিম। এয়া চাওক, ৰংগুড়া দি দিছোঁ। অলপমান জিৰা জালুকৰ গুড়াও দি দিম একেলগে। এয়া চাওক, জিৰা জালুকৰ গুড়া দি দিছোঁ এচামুচ। এতিয়া বিলাহীৰ পেষ্টখিনি দি দিম। এয়া চাওক, একেলগে নিমখখিনিও দি ল'ম।
এই চাওক নিমখ দি দিছোঁ। অলপমান উতল আহিব দিম, তাৰপিছত মাছখিনি দি ল'ম। এয়া চাওক ধুনীয়াকৈ আঞ্জাখন উতল আহিছে। এতিয়া মাছখিনি দি ল'ম। এয়া চাওক মাছখিনি দি দিছোঁ। এতিয়া মাছখিনি দি দিলোঁ। অলপমান টাইম উতল আহিব দিম আঞ্জাখন। মানে ভালকৈ উতল আহিলে আঞ্জাখন বহুত টেষ্টি লাগে। এনেকৈ যিকোনো মাছ দি বিলাহী টক বনাই খাব পাৰি। মিক্সিত পেষ্ট দি ধুনীয়াকৈ খিচমিচ দি এতিয়া অলপমান টাইম উতল আহিব দিছোঁ। চাওক ধুনীয়াকৈ আঞ্জাখন হৈয়ে গ'ল কম সময়তে। এয়া চাওক আপোনালোকে এনেকৈ বনাই খাব, বহুত টেষ্টি লাগে এনেকৈ বিলাহী টক মাছ দি বনাই খালে। এয়া চাওক এতিয়া আঞ্জা হৈয়ে গ'ল। গেছটো বন্ধ কৰিম। গৰমে আপোনালোকক ডিছত লৈ দেখুৱাই আছোঁ। এয়া চাওক ডিছত লৈ আপোনালোকক দেখুৱাই দি দিছোঁ। এনেকৈ এবাৰ হ'লেও বনাই খাব, বহুত টেষ্টি লাগে। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।